হেল্ল' গুড ইভিনিং। এয়া আমাৰ ঘৰৰ পুখুৰী মাছ। ঘৰৰ ওচৰতে পুখুৰী এটা আছে, আমি নিজে খাব পৰাকৈ। আৰু গাঁৱলৈ গ'লে আগতে আমি প্ৰায় এনেকৈ খেৰত মানে মাছ কচু এনেকৈ পাৰত দিছিলোঁ। মানে বহুত ইজি হয় খৰিতকৈ। এনেকৈ খেৰৰ তলত দি পিনে ওপৰত এনেকৈ এই বান্ধাটো মই নেদেখালোঁ দেই, কলপাতত বান্ধাটো বহুত ডাঠকৈ বান্ধি ল'ব লাগে। খালি কলপাতটো অলপ পাতলা হ'লে জ্বলি যায়। এনেকৈ তলত খেৰ ওপৰত খেৰ দি পিনে এনেকৈ কাগজ দি পিনে জ্বলাই ল'লোঁ, কাৰণ খেৰখিনি অলপ ভিজি আছিলে। সেইকাৰণে কাগজ এখন দি পিনে এয়া জুই ধৰি জ্বলালোঁ। আৰু এয়া জ্বলি হ'ল, এফালে চাইছোঁ যে সিজিলে নাই সিজা বুলি, মানে কি হৈছে চাইছোঁ। চাই পিনে দেখিছোঁ এফালে মানে অলপ জ্বলি গৈছে। সেইটো কাৰণে বহুত বেছি দিছোঁতো মাছ, আৰু কলপাতটো ডাঠকৈ দিছোঁ। দিয়াৰ কাৰণে